কক্ৰাঝাৰ বাকী সেই কথাটো বুজাটো ভাল। দল সংগঠন পাৰ্টি লৈ পেলাই চিন্তা কৰাটো বন্ধ কৰক। ইয়াত অকল BPFৰ মানুহে ট্ৰিটমেণ্ট লোৱা নাই, অকল BJPৰ মানুহে ট্ৰিটমেণ্ট লোৱা নাই। পাৰ্টি নিৰ্বিশেষে প্ৰত্যেক মানুহে যেতিয়াই সমস্যা হৈছে ইয়াতে ট্ৰিটমেণ্ট লৈছে। গতিকে সেই ফেচিলিটিটো কণ্টিনিউ ইয়াতে থাকিব লাগে। গতিকে সেই চিভিল হস্পিটেল বন্ধ কৰাৰ এগেইনষ্টত আমি যি আন্দোলন কৰিছোঁ, ইয়াৰ নিজৰ দল সংগঠন বাদ দিয়ক, সেইবোৰ কথাটো আপাতত চবে ওলাই আহক। আজি BJP আৰু UPPL বুলি আমাৰ কক্ৰাঝাৰ বাকীয়ে যিসকলে এই আন্দোলনৰ এগেইনষ্ট হৈছে, কালি পৰহি যেন আমাক নকয় যে চিভিল হস্পিটেলকো উঠাই লৈ যোৱাৰ পিছত আমি এনেকুৱা অসুবিধাত পৰিলোঁ, এই কথাটো যেন নকয়। বেগছ লৈ পেলাই চৌকীদাৰ, 4th গ্ৰেড 3rd গ্ৰেড নাৰ্ছ গোটেইটো উঠাই পেলাই তাত লৈ গৈ মেডিকেল কলেজৰ ষ্টেণ্ডাৰ্ড বঢ়াব কেনেকৈ? মেডিকেল কলেজ নতুন বনাইছে, তাতে নতুন ডক্টৰ এপইণ্টমেণ্ট দিয়ক, নতুন নাৰ্ছ এপইণ্টমেণ্ট দিয়ক, তাতে নতুন ষ্টাফ এপইণ্টমেণ্ট দিয়ক। এইটো সেই দায়িত্ব চৰকাৰৰ। এইটো কেনেকৈ হ'ব? মেডিকেল কলেজ বনাইছে বুলি ওচৰত যদি আৰু ট্ৰিটমেণ্টত ফেচিলিটি যদি নাথাকে, হেল্থ চেণ্টাৰ যদি নাথাকে, হস্পিটেল যদি ৰাখিব নোৱাৰে, এইটো কেনেকৈ হ'ব? কি ষ্টেণ্ডাৰ্ড মেইনটেনেঞ্চ? কি ষ্টেণ্ডাৰ্ড মেইনটেনেঞ্চ কৰিবৰ কাৰণে চিভিল হস্পিটেলখন ধ্বংস কৰিব লাগে? ইয়াত ব্লাড বেংক আছে, মেডিকেল কলেজত ব্লাড বেংক থাকিব। আমিতো কোৱা নাই আমি ইয়াত ব্লাড বেংক বনালোঁ, মেডিকেল কলেজত ব্লাড বেংক থাকিব নোৱাৰে, সেইটোতো নহয়। ইয়াৰ চাৰ্জাৰী হয়, ইয়াৰ চাৰ্জাৰীৰ কাৰণে ফেচিলিটি বনোৱা হৈছে, তাতে চাৰ্জাৰী হ'ব নালাগে বুলি কোনে কৈছে? তাতে আৰু বেটাৰ চাৰ্জাৰীৰ ফেচিলিটি দিয়ক, নহয় জানো? ইয়াৰ গাইনো ডিপাৰ্টমেণ্ট আছে, কয়েকজনহে ডক্টৰ আছে, তাতে আকৌ ভালকৈ গাইনো ডিপাৰ্টমেণ্ট আনক। ইয়াতে অৰ্থপেডিক ডিপাৰ্টমেণ্ট নাই, আমি শুনিছোঁ তাতে অৰ্থপেডিক ডিপাৰ্টমেণ্ট আহিছে, কেঞ্চাৰ ডিপাৰ্টমেণ্ট আহিছে, কেঞ্চাৰ ট্ৰিটমেণ্টৰ এটা চেণ্টাৰ আহিছে, ভাল হৈছে। আৰু আধুনিক টেকন'লজিৰ মেডিকেলত ট্ৰিটমেণ্টৰ যিমান আছে এইটো ইয়াত আনক, আমি কি মানা কৰিছোঁ? কিন্তু এই কোকৰাঝাৰ চিভিল হস্পিটেলৰ ডেন্স বেগছ লৈ পেলাই চৌকীদাৰ, 4th গ্ৰেড 3rd গ্ৰেড নাৰ্ছ গোটেইটো উঠাই পেলাই তাত লৈ গৈ মেডিকেল কলেজৰ ষ্টেণ্ডাৰ্ড বঢ়াব কেনেকৈ? মেডিকেল কলেজ নতুন বনাইছে, তাতে নতুন ডক্টৰ এপইণ্টমেণ্ট দিয়ক, নতুন নাৰ্ছ এপইণ্টমেণ্ট দিয়ক, তাতে নতুন ষ্টাফ এপইণ্টমেণ্ট দিয়ক। এইটো সেই দায়িত্ব চৰকাৰৰ। এইটো কেনেকৈ হ'ব? মেডিকেল কলেজ বনাইছে বুলি ওচৰত যদি আৰু ট্ৰিটমেণ্টত ফেচিলিটি যদি নাথাকে, হেল্থ চেণ্টাৰ যদি নাথাকে, হস্পিটেল যদি ৰাখিব নোৱাৰে, এইটো কেনেকৈ হ'ব? আমি আশা কৰোঁ যে চৰকাৰে ৰাইজৰ সেই কথাবোৰ শুনিব। বহুত অসুবিধা হ'ব, এই কোকৰাঝাৰ বাকীয়ে সেই কথাটো বুজাটো ভাল। দল সংগঠন পাৰ্টি লৈ পেলাই চিন্তা কৰাটো বন্ধ কৰক। ইয়াত অকল BPFৰ মানুহে ট্ৰিটমেণ্ট লোৱা নাই, অকল BJPৰ মানুহে ট্ৰিটমেণ্ট লোৱা নাই। পাৰ্টি নিৰ্বিশেষে প্ৰত্যেক মানুহে যেতিয়াই সমস্যা হৈছে ইয়াতে ট্ৰিটমেণ্ট লৈছে। গতিকে সেই ফেচিলিটিটো কণ্টিনিউ ইয়াতে থাকিব লাগে। গতিকে সেই চিভিল হস্পিটেল বন্ধ কৰাৰ এগেইনষ্টত আমি যি আন্দোলন কৰিছোঁ, ইয়াৰ নিজৰ দল সংগঠন বাদ দিয়ক, সেইবোৰ কথাটো আপাতত চবে ওলাই আহক। আজি BJP আৰু UPPL বুলি আমাৰ কোকৰাঝাৰ বাকীয়ে যিসকলে এই আন্দোলনৰ এগেইনষ্ট হৈছে, কালি পৰহি যেন আমাক নকয় যে চিভিল হস্পিটেলকো উঠাই লৈ যোৱাৰ পিছত আমি এনেকুৱা অসুবিধাত পৰিলোঁ, এই কথাটো যেন নকয়। কি ষ্টেণ্ডাৰ্ড মেইনটেনেঞ্চ? কি ষ্টেণ্ডাৰ্ড মেইনটেনেঞ্চ কৰিবৰ কাৰণে চিভিল হস্পিটেলখন ধ্বংস কৰিব লাগে? ইয়াত ব্লাড বেংক আছে, মেডিকেল কলেজত ব্লাড বেংক থাকিব। আমিতো কোৱা নাই আমি ইয়াত ব্লাড বেংক বনালোঁ, মেডিকেল কলেজত ব্লাড বেংক থাকিব নোৱাৰে, সেইটোতো নহয়। ইয়াৰ চাৰ্জাৰী হয়, ইয়াৰ চাৰ্জাৰীৰ কাৰণে ফেচিলিটি বনোৱা হৈছে,
তাতে সার্জারি হব নালাগে বুলি কোনে কৈছে তাতে আৰু বেটাৰ সার্জারির ফেসিলিটি দিয়ক নহয় জানো ইয়াৰ গাইনো ডিপার্টমেন্ট আছে কয়েকজনহে ডক্টর আছে তাতে আকৌ ভালকৈ গাইনো ডিপার্টমেন্ট আনক ইয়াতে অটোপেডিক ডিপার্টমেন্ট নাই আমি শুনিছোঁ তাতে অটোপেডিক ডিপার্টমেন্ট আহিছে ক্যান্সার ডিপার্টমেন্ট আহিছে ক্যান্সার ট্রিটমেন্টৰ এটা সেন্টার আহিছে ভাল হৈছে আৰু আধুনিক টেকনোলজি মেডিকেলত ট্রিটমেন্টৰ যিমান আছে এইটো ইয়াত আনক আমি কি মানা কৰিছোঁ কিন্তু এই কোকৰাঝাৰ সিভিল হস্পিটালৰ ডেন্স বেক্স লৈ পেলাই চৌকীদাৰ 4 গ্ৰেড 3 গ্ৰেড নার্স গোটেইটো উঠাই পেলাই তাত লৈ গৈ মেডিকেল কলেজৰ ষ্টাণ্ডাৰ্ড বঢ়াব কেনেকৈ মেডিকেল কলেজ নতুন বনাইছে তাতে নতুন ডক্টৰ এপইণ্টমেণ্ট দিয়ক নতুন নার্স এপইণ্টমেণ্ট দিয়ক তাতে নতুন স্টাফ এপইণ্টমেণ্ট দিয়ক এইটোহে দায়িত্ব চৰকাৰৰ এইটো কেনেকৈ হ'ব মেডিকেল কলেজ বনাইছে বুলি ওচৰত যদি আৰু ট্ৰিটমেণ্টত ফেচিলিটি যদি নাথাকে হেল্থ সেন্টাৰ যদি নাথাকে হস্পিটাল যদি ৰাখিব নোৱাৰে এইটো কেনেকৈ হ'ব আমি আশা কৰোঁ যে চৰকাৰে ৰাইজৰ সেই কথাবোৰ শুনিব বহুত অসুবিধা হ'ব এই কোকৰাঝাৰবাসীয়ে সেই কথাটো বুজাটো ভাল দল সংগঠন পাৰ্টি লৈ পেলাই চিন্তা কৰাটো বন্ধ কৰক ইয়াত অকল BPFৰ মানুহে ট্ৰিটমেণ্ট লোৱা নাই অকল BJPৰ মানুহে ট্ৰিটমেণ্ট লোৱা নাই পাৰ্টি নিৰ্বিশেষে প্ৰত্যেক মানুহে যেতিয়াই সমস্যা হৈছে ইয়াতে ট্ৰিটমেণ্ট লৈছে গতিকে সেই ফেচিলিটিটো কণ্টিনিউ ইয়াতে থাকিব লাগে গতিকে সেই সিভিল হস্পিটাল বন্ধ কৰাৰ এগেইনষ্টত আমি যি আন্দোলন কৰিছোঁ ইয়াৰ নিজৰ দল সংগঠন বাদ দিয়ক সেইবোৰ কথাটো আপাতত চবে ওলাই আহক আজি BJP আৰু UPPL বুলি আমাৰ কোকৰাঝাৰবাসীয়ে যিসকলে এই আন্দোলনৰ এগেইনষ্ট হৈছে কালি পৰহি যেন আমাক নকয় যে সিভিল হস্পিটালকো উঠাই লৈ যোৱাৰ পিছত আমি এনেকুৱা অসুবিধাত পৰিলোঁ এই কথাটো যেন নকয় गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों MRM मेमोरियल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकल केयार मेडिसिन इमारजेन्सि मेडिसिन पेडिट्रिशियान पेथोलॉजिस्ट जेनेरेल मेडिसिन डायबेटोलॉजिस्ट OBS एंड गाइनो कार्डियोलॉजी जेनेरेल सर्जन न्यूरोसार्जारी एडवांस लाप्रोस्कोपिक ENT सर्जारी डिपार्टमेंट ऑप्थोमोलॉजिस्ट सर्जिकल गैस्ट्रोएंटेरोलॉजिस्ट न्यूरोसाइकेट्री ऑन्को सर्जारी डिपार्टमेंट dermatologist, orthopedics, residential medical officer, inter-facility unit, physiotherapy, radiologist, histopathological department, urologist, emergency department, CT scan, X-ray, pathology department, vaccinator department आरो MRM मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन गोबां मिथिनो थाखाय नैबे 9854081948 93655020048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।